বিচাৰ সেই নম্বৰটো মাৰি দিয়ক আৰু মই নম্বৰটো মাৰি দি আছোঁ। তো নম্বৰটো আমি মাৰি দিছোঁ। আমি এতিয়া ডাইৰেক্ট চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত ডাইৰেক্ট আপোনালোকক হোৱাটছএপত লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰিব নম্বৰ ছেভ নকৰাকৈ। তো মই এটা মেছেজ কৰি দিছোঁ এই নম্বৰটোত, ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব দে। তো এনেকৈ হোৱাটছএপ নম্বৰটো ছেভ নকৰাকৈ আপোনালোকে মেছেজ কৰিব পাৰিব।